নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ তিলৰ আঞ্জা মাছেৰে। ইয়াত কি লাগিব আপোনালোকক দেখুওৱা হৈছে। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত মই এটা তেজপাত আৰু অলপমান কালজিৰা দি দিলোঁ। এইখিনি ভালদৰে ভজাৰ পিছত ইয়াত মই পিঁয়াজ সৰু সৰুকৈ কুটি লোৱা আৰু বিলাহীখিনি দি দিলোঁ। এইখিনি দি লৈ মই ভালদৰে 2 মিনিটমান সময় ভাজি ল'লোঁ। আপোনালোকে ইয়াত দেখা পাইছে। পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে ভজা হোৱাৰ পিছত তাত মই অকণমান আদা নহৰু আৰু বইল কৰি লোৱা আলু 4-5 দি দিলোঁ। আলুখিনি মই এইকাৰণেই দিছোঁ যাতে গ্ৰেভিখিনি ভাল হয়। ভাজি থাকোঁতে মই অকণমান হালধিও দি দিছোঁ। এতিয়া মই ইয়াত আগতে পেষ্ট কৰি লোৱা তিলৰ পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি ভালদৰে ভজা হোৱাৰ পিছত মই অকণমান ইয়াত পানী দি দিলোঁ। পানী দি ভালদৰে ভাজি আছোঁ। পানীখিনি ভালদৰে শুকাই যোৱাৰ পিছত ইয়াত মই 3জনৰ হোৱাকৈ পানী দি দিলোঁ। ইয়াত মই নিমখো দিলোঁ লগে লগে। ঢাকনিখন দি ভালদৰে উতলাৰ পিছত এতিয়া মই ইয়াত মাছ দিম। এয়া আগতে ভাজি থোৱা মই মাছ 3 পিচ দি দিছোঁ। মাছ কেইটুকুৰা দি মই ঢাকনিখন আৰু বন্ধ কৰি দিলোঁ যাতে আঞ্জাৰ সোৱাদটো ভালদৰে আহে। ভালদৰে উতল অহাৰ পিছত ইয়াত মই 3টা জলকীয়া দি দিছোঁ আৰু মৰ মছলা অকণমান দি দিছোঁ। জলকীয়া 3টা ভালদৰে পিটিকি দিছোঁ কাৰণ মই জ্বলা হ'লে ভাল পাওঁ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া হৈ গ'ল মোৰ সম্পূৰ্ণ আঞ্জাখন। এয়া চাওক, খুবেই ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও খুব টেষ্টি। এয়া মোৰ বনোৱা হৈ গ'ল আঞ্জাখিনি। এতিয়া মই এটা বেলেগ বাতিত উলিয়াই ল'ম। আৰু এয়া দেখিবলৈ পাইছে মাছৰ ফিছা। মই আঞ্জাত মাছৰ ফিছা পিচ দিওঁৱেই কাৰণ মই খুবেই ভাল পাওঁ ফিছা। চাওকচোন আঞ্জাখন দেখিবলৈ কেনে হৈছে আৰু মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় আৰু মাছৰ ফিছা কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।